ঘৰত কোনোবা নাই নেকি? আছো। আপোনালোকৰ লাইন বিল আহিছে। এইটো লাইন বিল নেকি? হয় লাইন বিল। পিছে ইমান বেছি বেছি আহি থাকে যে গৰমত ফেন চেন চলে বেছি আহিবই ন। ঠিক আছে দি আহিম কালি দে। গৰমৰ দিনত লাইন থাকে নেকি? ঠাণ্ডা দিনত থাকিব। হে তেৰি ইমান গৰমৰ দিনত পানী পানী একদম কিবা গৰম হৈ থাকে লাইন নাথাকে কিনো কৰিম আৰু ক'ত গ'লে? আজিকালি মাথা গৰমে কৰি দিলে। ক'ত গ'লি? দাদা আছো। মানে কাৰেণ্ট বিল আহিছে। হয় নেকি? দি আহিব লাগে। মোৰ এতিয়া কাম আছে, মইতো যাব নোৱাৰো। মই এতিয়া তই যা, এইটো ল পইচা আৰু এইটো চা কাৰেণ্ট বিল। সোনকালে যাবি, মোৰ আকৌ কাম আছে। কি কাম? বহুত কিবা কিবি কাম আছে, এতিয়া মানে ক'বলৈ সময় নাই। এইটো পইচা ক'ত দি আহিম? এইটো কাৰেণ্ট অফিচত দি আহিবি। কাৰেণ্ট? কাৰেণ্ট গৰম দিনত যে পিলিং পালাং কৰি থাকে কাৰেণ্ট। তেৰি মাথা গৰম কৰি দিলা না। লাইন বিল দিব যাওঁতেতো মাথাটো গৰম হ'ব। আমাৰ গৰম দিনত পিলিং পালাং কৰি থাকে না লাইন। ভাই গুৱাহাটী চহৰত ঘৰ দোকান বাজাৰত চুৰগিলাকে তালা ভাংচি ৰাতি আন্ধাৰত থাকা কান হল চহৰত হলবা নৰি বাহিৰত গুৱাহাটী ৰাইজৰ টোপনি নাই চোৰৰ উৎপাতত পুলিচে কয় অহে চোৰ বুদ্ধি আছে কিমান তোৰ চিনি পোৱা নাই পুলিচবোৰ চাই লম তোৰ কিমান জোৰ ধৰবা পালি একে কোবে হাত দি ভাঙিম তোৰ। এতিয়া কিয় মাথা গৰম হ'ব? এতিয়া যিটো আমাৰ গৰম দিনত কাৰেণ্ট যায় এবাৰ আহে এবাৰ যায় এবাৰ আহে এবাৰ কিলিং বালাং কৰি থাকে। এতিয়া যে আপোনাক কিলিং বালাং কৰি আছে, দি আছো এবাৰ আনি আছো এবাৰ দি আছো আনি আছো। এতিয়া কেনে লাগে? প্ৰব্লেম মানে দিছো এবাৰ বেটা হলো আৰু এবাৰ যদি লাইন কিলিং বালাং কৰি থাকে না কি আছে কি আছে মই চাই লম না।